বাজিছে ৰাতি 9:50 অৰ্থাৎ 10টা বাজিবলৈ 10 মিনিট বাকী আছে আৰু মই ভিডিঅ' কৰিবলৈ ষ্টাৰ্ট কৰিছোঁ। কাৰণ আছে, তো প্ৰথমতে দেখুৱাই লওঁ আপোনালোকক। তো চাওক, এইফালে ফ্লিপকাৰ্ট আৰু এটা বস্তু মিচিং হৈ আছে, সেইটো মানে আনিব পৰা নাই। ডেলিভাৰী হৈ গৈছে, কিন্তু দোকানটো বন্ধ। যিটো দোকানত থ'ব দিছিলোঁ সেই দোকানটো বন্ধ হৈছে, হয়তো পূজাত ঘৰলৈ গৈছে সেইকাৰণে। 23 ছেপ্টেম্বৰৰ পৰা পূজাৰ আগত, একচুৱেলি 23 ছেপ্টেম্বৰৰ পৰা 30 ছেপ্টেম্বৰলৈকে মানে অফাৰ আছিলে, ধুনীয়া অফাৰ আছিলে। তো সেই অফাৰত মই 3টা বস্তু অৰ্ডাৰ কৰিছিলোঁ। মোৰ লাগতিয়াল বস্তু হয়, সেইকাৰণে অৰ্ডাৰ কৰিলোঁ। বহুত দিনৰ পৰাই কৰিম বুলি ভাবিছিলোঁ। তো ছেভিং ডেইজত অলপ ছেভিং কৰাই দিলে, তো সেইকাৰণে দি দিলোঁ। চাওক, আৰু চাওক, এইটো স্পেচিয়েলি একদিনত ডেলিভাৰী কৰিছে। তো কেনেকৈ একদিনত কেনেকৈ ডেলিভাৰী কৰে সেইটো মই কৈ আছোঁ। আৰু বাকী এইটো অলপ দেৰিকৈ আহিছে, 2 দিনমান আগত। আৰু এটা বস্তু, সেইটো 2 দিনমান আগতে আহিছে। তো প্ৰথমতে আনবক্সিং কৰোঁ নে কি? তো বলক। তো আনবক্সিং কৰিছোঁ, বলক। জুমটো কমাই দিওঁ, ঠিক আছে। মই একচুৱেলি কি কৰিছোঁ, পেকেটটোহে চাইছোঁ খুলি পিনে যে হয় নে নহয়। তো বাকচটো অলপ ডাঙৰ, কি হ'ব পাৰে গেছ কৰক। ওলাবই পৰা নাই, কুণ্ডলীটোহে ওলাই আহিছে। একচুৱেলি এইটো কুণ্ডলীও নহয়, বিলিং হয়। তো ফ্ৰেণ্ডছ, এইটোৱে হয় বোল্ট অডিঅ' প্ৰবেশ কাৰ্ভ নেকবেণ্ড, যিটো ডিঙিত ওলমি থাকে। তো ইয়াতে পিছফালে দাম দিয়া আছে কিমান, 3499, যিহেতু সেইটোতো নহয়েই। তো এনেই এইটোৰ দাম 1000, অৰ্থাৎ 999। তো অফাৰত চলি আছিলে, 700 টকাত দি আছিলে। তো মই লৈ লৈছোঁ। এতিয়া আকৌ 1000 হৈ গ'ল, মানে 999 হৈ গ'ল, 999 হৈ গ'ল। তো মোৰ এইটো বহুত প্ৰিয়। মই বোল্ট অডিঅ' যেতিয়াৰ পৰা এইটো ইউজ কৰি আছোঁ, মানে মই ছেটিছফাই হয় এইটোৰ পৰা। চাওক, মই এইটো হয় বোল্টৰে হয়, ছেম। মই যিটো ৱায়াৰ হেডফোন ইউজ কৰোঁ সেইটো ছেমে হয়। তো মোৰ মানে এইটো যোনে ইউজ কৰে, যদি ইউজ কৰিব বিচাৰে কৰিব পাৰে, একদম নিশ্চিত মানে ইউজ কৰিব পাৰে। তো নেক্সট এইটোত আছে টিপি লিংকৰ সৰু বস্তুটো, দেখিছেনে? বস্তুটো সৰু, কিন্তু ইয়াৰ দামটো ডাঙৰ। দামটো এনেই বহুত বেছিয়ে হয়। বৰ্তমান মই অৰ্ডাৰ কৰোঁতে 398 আছিলে, তো বাঢ়ি যাব। এইটোত ব্লুটুথ মানে হয়, কি হয়, ব্লুটুথ এডাপ্টাৰ। টিপি লিংকৰ এইটো কাৰণে আনিছোঁ, মানে মই ৰিভিউ চালোঁ, বহুত মানে কি হয়, এইটোত বেয়া নহয় পুটুককৈ, আৰু একো ড্ৰাইভাৰ নালাগে। সেইটো জাষ্ট লগাই দিলে হৈ যায়। মোৰ লেপটপত কি হয়, আপোনাৰ ব্লুটুথ আছে যদিও এইটো কাম নকৰে, কিয় বা গম নাপাওঁ। সেইটো কাৰণে এইটো আনিব লগা হৈছে, ফাইল চেণ্ড ৰিচিভ কৰিবলৈ, বা এতিয়া অডিঅ' ডিভাইচতো কানেক্ট হৈ যাব। তো ব্লুটুথ 4.0টো আনিছোঁ। 5.0টো আৰু দাম বেছি, 4.0 যথেষ্ট মই ভাবোঁ, মোৰ কাৰণে হৈ যাব। তো উইণ্ড'জ 8, 8.1, 10 প্লাগ এণ্ড প্লে, দেখিছে? নানো চাইজ, বহুত সৰু চাইজ হয়। তো চাম, ইফালে মোৰ লেপটপ থৈ দিছোঁ, তো চেক কৰি চাম লাইভ কেনেকুৱা হয়। আৰু এইটো মোক এদিনতে, মানে আজি ৰাতি অৰ্ডাৰ কৰিছোঁ। তো এতিয়া শুনক, যে বিগ বিলিয়ন ডেইজ বা ছেভিং ডেইজত দিয়া বস্তুবোৰ কি ডুপ্লিকেট নেকি? একো ডুপ্লিকেট নহয়। সিহঁতে কিবা এটাত মানে, চাওক আজিকালি অনলাইনে কেনেকুৱা মাৰ্কেটিং কৰিছে। অনলাইনৰ কাৰণে বহুত বস্তু মানে দোকানী বা দোকানৰ চেল কমি গৈছে। তো সিহঁতে কেনেকৈ পাৰে সেইটো নাজানো, হয়তো ডাইৰেক্ট মেনুফেকচাৰিং কোম্পানীৰ পৰা সিহঁতে হয়তো বস্তুবোৰ উঠাই, সেইকাৰণে পাৰে। তো এটা সময় দিয়ে, কাৰণ আমি সকলোৱে বিচাৰোঁ অফাৰ, সেইটো কাৰণে দিয়েও এটা সময়ত। আৰু একদিনত কেনেকৈ ডেলিভাৰী দিয়ে, চ' সিহঁতৰ যিটো ৱেৰ হাউচ থাকে, ফ্লিপকাৰ্টে হওক, এমাজনে হওক, সকলো কোম্পানীৰ ৱেৰ হাউচ আছে। ৱেৰ হাউচত প্ৰডাক্টবোৰ আহে। তো ৱেৰ হাউচত যদি এভেইলেবল থাকে, তাৰ পৰা আপুনি যদি সেইটো বস্তু যদি অৰ্ডাৰ কৰিছে, তো একদিনতে ডেলিভাৰী পাই যাব। মানে মই ৰাতি অৰ্ডাৰ কৰিছোঁ, পিছদিনাখনে দিনতে ডেলিভাৰী হৈ গৈছে। তো সেইবুলি একো ডুপ্লিকেট প্ৰডাক্ট নহয়। তো কি কয়, আপোনাৰ
আইফোনো বহুত কমত দিছিলে, তো আইফোনো বহুত লৈছে, তো এইবুলি ডুপ্লিকেট আইফোনটো দিয়া নাই, কাৰণ অল ইণ্ডিয়াত মাৰ্কেট কৰি আছে, ফ্লিপকাৰ্ট, এমেজন, ডাঙৰ ডাঙৰ যিবোৰ কোম্পানী হওক, তো ডুপ্লিকেট হ'লে ইমান দিন এইবোৰ নচলিলেহেঁতেন, আৰু একো ডুপ্লিকেট প্ৰডাক্টটো নিদিয়ে। যদি পচন্দ কৰা নাই আপোনালোকে ৰিটাৰ্ণ কৰি দিয়ক, এইবোৰ অপশ্যনটো থাকেই ৰিটাৰ্ণৰ। তো এতিয়া মই ব্লুটুথ ৰিচিভাৰটো স্পীড টেষ্টটো কৰি চাম, মানে কেনেকুৱা লাগে, তো কেনেকৈ কি কৰিব লাগিব সেইটো অলপ চাই লওক, ময়ো চাওঁ এবাৰতে। তো মই এইটো আপোনালোকক ভিতৰত নেদেখালোৱে কেনেকুৱা হয়, খুলি দিছোঁ। ওলাই যা চিম চিম, মানে খুল যা চিম চিম, এইটোৱে হয়। বোল্ট অডিঅ', ইফালে 3টা বুটান আছে, এটা ভলিউম প্লাছ মাইনাছ আৰু পাৱাৰ অন অফ, আৰু ইফালে আছে তাৰ তলতে চাৰ্জাৰ আছে, এইটো চাৰ্জাৰৰ হয়, টাইপ চি। বাকী ইয়াতে আছে চাৰ্জাৰ টাইপ চি, আৰু এইফালে লুপ দিয়া আছে, কাৰোবাৰ সৰু লাগিলে সৰু, ডাঙৰ হ'লে ডাঙৰ ইউজ কৰিব পাৰে। আৰু যিটো ৱায়াৰ হেডফোন এইটোতো দিয়ে, লগতে এইটোত এডাল চেপেনা থাকে। তো মই দাড়িটো লমাই লওঁ মাজে মাজে, চাই আপোনালোকে, এইটোতো চেম, কিন্তু আৰু এইটো হৈছে ৱাৰেণ্টি কাৰ্ড, এইটো স্কেন কৰি ৱাৰেণ্টি ক্লেইম কৰিব লাগিব, মানে গেট 100 ভাউচাৰ্ছ। আচ্ছা, 100 ভাউচাৰো পাম, তো এইটো চাম বাৰু। তো এইটো গ'ল ইফালে, এতিয়া চাওঁ এইটো মই খোলাই নাই, এইটোত আঠা লগোৱা আছে, ইফালে খোলো, ওলাই আহ বোপাই, চেপেটা হৈ গৈছেগে, আৰামত ওলাই আহ। তো এতিয়াও আছে কুণ্ডলী এটা ইয়াতে, কুণ্ডলীটো থাকক বাৰু, একো নাই, মোক লাগে ৰিচিভাৰটো। টেপ লগাই থোৱা আছে, এইটো এইটো কোম্পানী ভাল হয়, মই ৰিভিউ চালোঁ বহুত, টিপি লিংক, বেয়া নহয় পুতুককৈ, মেড ইন চাইনা, সকলো বস্তু চাইনা জানেই, তো এইকাৰণে তথাপিও মানে লং লাষ্টিং। এইটোত যিটো ব্লুটুথ 5.0 সেইটোত স্পীডটো অলপ বেছি আছে, কিন্তু 4.0 আনিছোঁ মই, একো নাই। তো বলক এতিয়া কম্পিউটাৰলৈ, তো ইয়াকো খুলিব লাগিব, তো খুল গায়া। এতিয়া মই এইটো লগাই দিব লাগিব, তো এইটোক কৈছে প্লাগ এণ্ড প্লে, মানে লগাওক আৰু চলাওক, একো প্ৰব্লেম নাই। নহ'লে কি হয়, কিছুমান থাকে আপোনাৰ ড্ৰাইভাৰ এটা CD ডিস্ক দি দিয়ে, লগাই দিলোঁ, CD ডিস্ক এটা দিয়াৰ পিছত মানে সেইটো ড্ৰাইভাৰ এটা ইনষ্টল কৰিব লাগে। তো মই ৱালপেপাৰটো লগাইছোঁ, গেমিং ৱালপেপাৰ, তো এতিয়া চাব লাগিব ইয়াতে, তো ইয়াতে ইনষ্টলিং হৈ আছে চাগে, ঘূৰি আছে, তো ইয়াতে চাই লওঁ এবাৰ। তো ইয়াতে চাওক ব্লুটুথ আহি গ'ল, ব্লুটুথ ডিভাইচ। এতিয়া মই বস্তু এটা দিব লাগিব, চেণ্ড কৰিম বা ৰিচিভ কৰিম, চাই লওঁ। অ'পেন ছেটিং, চ' ব্লুটুথ ডিভাইচেছ, তো মই ব্লুটুথটো মোৰ অন কৰি দিওঁ, চাওঁ দেখাই নে নাই। তো মই কিবা এটা ফাইল দি চাওঁ, তেতিয়া গম পাম। তো চাওক ধুনীয়াকৈ আহি আছে। তো এইটো ফিচাৰ্ছ মই পোৱা নাছিলোঁ, কাৰণ মোৰ ব্লুটুথটোৱে কাম কৰা নাছিলে। তো 4.0 কিমান MB বা হয়, এইটো ভালেখিনি স্পীডতে আহিছে বাৰু, বেয়া লগা নাই।
ফটো চটো হ'লে সোনকালে আহিব। এইটো ফটোৱে হয়, কিমান MB বা 4.39 MB। আচ্ছা, সেইকাৰণে অলপ দেৰি লৈছে। তো এতিয়া মই ব্লুটুথ হেডফোনটো কানেক্ট কৰিবলৈ চেষ্টা কৰিম এবাৰ। তো এইটো ফটো মই আনিছিলোঁ। পূজা গুচি গ'ল, আকৌ আহিব 1 বছৰ পিছত। জয় মা দুৰ্গা। ভালে কুশলে ৰাখক সকলোকে। এইবাৰৰ দৰে আগন্তুক বছৰত যাতে সকলোৱে পূজা উদযাপন কৰিব পাৰে ভালকৈ, তাৰে আশা কৰিছোঁ। তো এতিয়া মই হেডফোনটো কানেক্ট কৰি চাওঁ। তো এতিয়া চাওঁ ব্লুটুথ ডিভাইচ, তাৰপিছত বোল্ট অডিঅ' প্ৰ' বেছ কানেক্টিং। তো your device is ready to go, done। তাৰপিছত পাৰ্চেণ্টটো বেটাৰী পাৰ্চেণ্ট আহি গৈছে, কানেক্টেড ভইচ মিউজিক গোটেইখিনি আহি গৈছে। এতিয়া মই যদি কিবা চলাই দিওঁ হেডফোনত চলিব। এইটো ইফালে মোৰ গ্ৰীণ ব্লিংক কৰি আছে, ঠিক আছে। কানেক্ট নাথাকিলে ৰেড আৰু ব্লু দুটা কৰি থাকে। চৰি, মই গ্ৰীণ কৈ আছিলোঁ। ভিডিঅ' এটাকে চলাই চাওঁ, টেষ্ট। ধুনীয়াকৈ চলি আছে। তো অলপমান শুনিব চাগে। মাইকটো মই ইয়াতে ধৰিছোঁ। ধুনীয়া প্ৰডাক্ট হয়, ভাল লাগিছে দুইটাকে। তো ফ্ৰেণ্ডছ, আহি গ'ল বাকী থকা বস্তুটো, 3 নম্বৰ বস্তু। এইটো সৰু, পেকেটটো ডাঙৰ কিন্তু একেবাৰে কম দামী বস্তু, সৰু বস্তু। তো বলক চাওঁ কি আছে এইটোত। তো চাওক, শ্বপিং কৰিছোঁ পূজাৰ আগত। পূজা পাৰ হৈ গ'ল, ভিডিঅ' এডিটিঙো কৰা নাই, দিয়াও নাই। তো এইটোত আছে মোবাইলৰ কভাৰ হয়। আগৰটো চলি আছিলে, ঠিকেই আছিলে, তথাপিও কি আনিছোঁ মই দেখুৱাই দিছোঁ আপোনালোকক। এইটো অনাৰ এটা কাৰণ আছে। তো এইটোৰ যিটো কভাৰ হয়, এইটো চব ট্ৰান্সপাৰেণ্ট। তো আৰু মানে ছাইডৰ যিটো গাৰ্ড, তো সেইটো বহুত ভাল মানে। আৰু এইটো আশা এটা কৰিছোঁ যে এইটোত হয়তো এইটোৰ দৰে নহ'ব। চাওক, এইটো মোৰ চলি আছিলে, ইয়াতেতো এইটোৰ ছাল গুচিয়ে গ'ল। লগতে কি হয়, এইটোত মানে কভাৰটোৱে বহুত লেতেৰা কৰে। মোবাইলৰ মানে বেক কভাৰত, বেক ছাইডত এনেকুৱা কিছুমান ধূলি লাগিছে, সেইবোৰ মানে বহি গ'ল, মানে ভিতৰত গুচি যোৱাৰ দৰে বহি আছে, যিবোৰ এৰি নাহে। তো দেখিবলৈ বহুত লেতেৰা। আৰু এইটো ডাইৰেক্ট প্লাষ্টিকে হয়, এইটোত চাগে তেনেকুৱা নহ'ব। আৰু দেখিবলৈও ভাল লাগিব মোবাইলটো, ট্ৰান্সপাৰেণ্ট বডি। তো সেইটোৰ কাৰণে আনিছোঁ। এইটো ঠিকেই আছিলে, এইটো চলি আছিলে, কিন্তু এইটোও ভালেই। তো এতিয়া এইটো চলাই চাওঁ। তো ভিডিঅ'টো দিয়া দেৰি হ'ল, সময় নাপাওঁ। এইফালে আজি গা বেয়া, ৰুমতে আছোঁ। তো ভাবিলোঁ এডিটিং কৰি দি দিওঁ, সেইকাৰণে দি দিলোঁ। একো বেয়া চেয়া নাপাব। তো বাই বাই, টেক কেয়াৰ। আকৌ লগ পাম নতুন এটা ভিডিঅ'ত।